মেৰাপানী আৰক্ষীৰ বৃহৎ সফলতা ড্ৰাগছৰ বিৰুদ্ধে সৰব আৰক্ষী অভিযানত 3জনক আটক মেৰাপানী আৰক্ষীৰ গোপন সূত্ৰৰ পমকেদি যোৰহাটৰ পৰা আটক কৰিছে শ্ৰৱণ কুমাৰ শৰ্মা আৰু লাল বিহাৰী মণ্ডলক মেৰাপানীৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ উঠিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে মেৰাপানী আৰক্ষী যোৱা দুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত CRPF আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হৈছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট সহ এজনক ইয়াৰ পাছতে মেৰাপানী আৰক্ষীয়ে এক অভিযান আৰম্ভ কৰে আৰু যোৰহাটৰ পৰা এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় ড্ৰাগছৰ বেহাটোতো আমাৰ মেৰাপানী এটা সীমান্ত অঞ্চল গতিকে ইয়াত বহুত ধৰণৰ ড্ৰাগছৰ বেহা হয় আমি ইতিমধ্যে বহুত ড্ৰাগছ ধৰিছোঁ মানুহ আমি জেললৈ প্ৰেৰণ কৰিছোঁ এতিয়াও বহুত মানুহ জেলত আছে ঠিক তেনেকৈ আমি লাষ্ট 21 তাৰিখে আমি আৰু এটা ইনফৰমেশ্যন আছিলে সেই ইনফৰমেশ্যনত আমি নাকা চেকিঙত প্ৰায় 50 কেজি পিচ হিচাপ কৰিলে 80,500 পিচ SPS কেপচুল আমি ধৰিছোঁ আৰু সেই লোকজনক আমি জেললৈ প্ৰেৰণ কৰিছোঁ আৰু তেওঁৰ ষ্টেটমেণ্টতে আমি যোৰহাটৰ পৰা আৰু অন্য দুজন লোকক কৰায়ত্ব কৰিছোঁ তেওঁলোকক সোধপোছ কৰি আছোঁ তেওঁলোক এই গোচৰত জড়িত তেওঁলোকৰ পৰা আৰু লোক ওলাব বুলি আমি আশা কৰিছোঁ আৰু সেইমতে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ আৰু প্ৰচেছটো চলি আছে আমি 21 তাৰিখে যিটো ধৰিলোঁ এই ড্ৰাগছটো যোৰহাটৰ এটা ট্ৰেন্সপৰ্ট এজেঞ্চিত লোড হৈছিলে গতিকে তাৰে পমখেদি আমি গম পালোঁ এই বস্তুবিলাক বাহিৰৰ পৰা আহে কুৰিয়াৰ ছাৰ্ভিচত আহে যোৰহাট অন্য জেগালৈকে আহে তাৰ পৰা ট্ৰেন্সপৰ্টত লোড হৈ ট্ৰেন্সপৰ্টতে গুচি যায়গৈ ঠিক তেনেকৈ আমি ট্ৰেন্সপৰ্টৰ যিজন মুনিম আছিলে সেই মুনিমজনে জানে তেওঁক কোনোবাই ফোনো কৰিছিলে এই মালটো উঠাবৰ কাৰণে গতিকে আমি তেওঁলোকক কৰায়ত্ব কৰি আনিছোঁ আৰু বাকী প্ৰচেছ চলি আছে আমি কিমান দূৰ সফল হ'ব পাৰোঁ আৰু চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে আমি বহুত ধৰিছোঁ আৰু জেললৈকো প্ৰেৰণ কৰিছোঁ আৰু ড্ৰাগছটো প্ৰায় আমি মষিমূৰ কৰিছিলোঁৱে আগতে নিজে লৈ গৈছিলে আজিকালি নিজে নিনিয়ে আজিকালি ট্ৰেন্সপৰ্টৰ যোগেদি লৈ যায় গতিকে সেইটোও আমি শেষ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ